तामुलपुर जिल्लानि बाङालिपारायाव गारि जाब्रबथायाव सासे लाइमोननि जिउ खहा। जायगानि सुबुङा मोनाबिलि समाव डाम्पारनि सौग्रावनायजों थैदों होननानै सन्देह खालामदों। मानोना बे ओनसोलाव डाम्पारनि सामलाय हायै सालायनायखौ नुनो मोनो। मिथिनो हानाय बादियैब्ला थैनाय लाइमोननि मुङा 38 बोसोरनि खगेन लहकर। जाथाया जादोंमोन सुवागपुर पुलिस आउटपस्ट सिंनि बाङालिपारायाव थांनाय समबारनि मोनाबिलि समाव। थैनाय लाइमोननि न'आ बाङालिपारा गार' बस्ति हाजेला सुबुरियाव। मख'जाथावदि सानफ्रोमबो हाजिरा मावनानै न'खर फिनाय लाइमोना समबारखालि खामानि मावनो ओंखारलाङो, नाथाय मोनाबिलियाव न'आव फैफिननाय समाव सिनाय हायै गारिनि सौग्रावनायाव जिउ गोमायो। उनाव जाथाय जायगायाव पुलिसा नुजाथि हैनानै पस्टमर्टेमनि थाखाय राहा खालामो। ओजोंहाय थैनाय लाइमोननि न'खरा गामिनि समाजजों सोमोन्दो गैयामोन, जायनि जाउनाव गोथै सह'खौ जोबथा बिदाय होनायाव जेंना नुजाथियो। नाथाय उनाव बाङालिपारानि लाइमोन दैदेनगिरि मुनिन्द्र काकति आरो गामिनिनो नेहाथारिनि नाजानायाव मैया बेलासियाव गोथै सह'खौ जोबथा बिदाय होयो। उनाव बेबादिनो थैनाय न'खरनि सुबुङा गासिबो नेमखान्थिजों मानिनो नागिरोब्ला गामिनि मानसिफोरा मदद खालामनो राजि जायो। जाब्रबथाय जानायनि बिथिङाव थार बिजिरथाय दाबि खालामदों गामिनि राइजोफोरा। মোৰ ঘৰৰ ওচৰৰে যোৱা ৰাতি ক'ত কেনেকৈ এক্সিডেণ্ট হৈছিলে আমি সঠিককৈ গম নাপাওঁ। মই ৰাতিপুৱা শুক্লাইকো গৈছোঁ, তোমাৰ এই ভাইটি প্ৰতিম ক'লেয়ে শুক্লাইত গৈছিলোঁ। শুক্লাইৰ পৰা আহি পেলাই থানাত সোমালোঁ। থানাৰ পৰা প্লাছ মই চাউল বিতৰণৰ হেৰিত থাকোঁ। মই সেই হেৰিত মই আৰু যোগাযোগ কৰিব পৰা নাই। তাৰপিছত মই এনেকৈ যোগাযোগ কৰিলোঁ, যিহেতু আমাৰ ঘৰৰ ওচৰৰে হয়, আমি দাহনটো কৰিবই লাগিব, আমাৰ সমাজত থাকক নাথাকক। কিন্তু এখেতসকলে কিন্তু আমাৰ সমাজত নাই। কিন্তু হিন্দু বুলি কোৱাৰ লগে লগে সমাজ ব্যৱস্থা এটা লাগে, সমাজ ব্যৱস্থা। কিন্তু এখেতসকলৰ সেই ধৰ্মটো নাই। কিন্তু তথাপিও মই ৰাইজৰ ছেক্ৰেটাৰী হিচাপে মই নিজে ওলাই আহিছোঁ। এখেতসকলৰ কিন্তু সেই ধৰ্মটো নাই। যি সমাজ এটা লাগে, সমাজ ব্যৱস্থা এটা লাগে, সেই ব্যৱস্থা কিন্তু এখেতসকলৰ নাই, সমাজ ব্যৱস্থাটো। কিন্তু তথাপিও স্ব ইচ্ছাই ওলাই আহিছোঁ, যিহেতু ওচৰত হেৰি কৰিব লাগে, আমি ওলাই যাব লাগে, মৃতকৰ সদগতি কৰিব লাগে। সেই স্ব ইচ্ছাই ওলাই আহিছোঁ। মই ৰাইজৰ ছেক্ৰেটাৰী, মই ওলাই আহিছোঁ বুলি ক'লে লগে মোৰ সতীৰ্থ যিখিনি আছে গোটেইখিনিও ওলাই আহিছে। এতিয়া আমি দাহন কৰিব, এই ৰাতি হ'লেও দাহন কৰিম। আৰু আমি এতিয়া এই ক্ষেত্ৰত মোৰ ক'বলগীয়া বেলেগ একো নাই, যিহেতু মই আপোনাক ক'লোৱেই, যিহেতু সমাজৰ এখেতসকলে আমাৰ সমাজৰ কোনো ৰিলেশ্যন নাই। আমি দাহন কৰিবলৈ ওলাই আহিছোঁ। ইয়াৰ পিছত পৰ্যায়ত যদি তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিব বিচাৰে বা যোগাযোগ কৰে, আমি যিখিনি সৎকাৰ কৰিব লাগে, যিখিনি নিয়ম কানুন কৰিব লাগে, সেইমতে আমি কৰি যাম। কিন্তু তেখেতসকলে আমাৰ লগত যোগাযোগটো কৰিব লাগিব। আজি এতিয়া কামে কামে গেছি নে ক'তে গেছি নাজানো, মাটিকো গেছি, এই কিবা আনাৰ বেচবেক অ' বা আজি আমাৰ বাঙালিপাৰাৰ এই অঞ্চলত যি এক গাড়ীৰ দৌৰাত্মক, সেই দৌৰাত্মক একচুৱেলি নিয়ৰখনা পৰিৱেশত গাড়ীবিলাক বন্ধ আছিলে। আমাৰ বাক্সা পৰিবহণ বিভাগে ঘোষণা কৰিছিলে, কিন্তু আমি দেখিছোঁ নিয়ৰখনা পৰিৱেশতো আমাৰ ডাম্পাৰসমূহ বা যি আমাৰ হাইৱেদি SH10 নম্বৰ অসমৰ হাইৱেদি কণ্টেইনাৰসমূহ চলি আছে, যাৰ ফলত আমি আজি বাঙালিপাৰাবাসীয়ে এজন আমাৰ সতীৰ্থ বা আমাৰ ভাইটি হেৰুৱাব লগা হ'ল। তাত আমাৰ ক'বলগীয়া আছে প্ৰশাসনক, যাতে আপোনালোকে যিসমূহ নিয়ম আয়ুক্তই আপোনালোকক দিছে সঠিকভাৱে পালন কৰক। কাৰণ আমি দেখিছোঁ ৰাতিপুৱা 7:30টাৰ পৰা আপোনাৰ 9:30লৈকে ডাম্পাৰৰ ট্ৰেক্টৰ বন্ধ আছে। দিনৰ 2টাৰ পৰা 3:30লৈকে ডাম্পাৰৰ ট্ৰেক্টৰসমূহ বন্ধ আছে। কিন্তু আজি আমি দেখা পাই আছোঁ চবে ডাম্পাৰসমূহ সেই টাইমতো চলি আছে। ফলত এনেকুৱা দুৰ্ঘটনা ঘটি কোনোবা মাৰ বুকু সোধা হৈছে বা আমাৰো খুব দুখ লাগিছে। খুব এটা নিষ্ঠবান আমাৰ ভাতৃ হেৰাইছোঁ এই অঞ্চলৰ পৰা। আৰু এই চেগতে মই কিছুমান আমাৰ অসমীয়া সমাজক আহ্বান কৰোঁ, বিশেষকৈ আহিছে এতিয়া গোটেই সমাজৰ মানুহ আহিছে, কিছুমান বিশিষ্ট ব্যক্তি যিসকলে আমাক জ্ঞান দিব বিচাৰে, তেখেতসকল কিন্তু এই পৰ্যন্ত আহি পোৱা নাই। মই অৱগত কৰাইছিলোঁ, নিউজ আহিব,
তথাপিও এতিয়ালৈকে আহি পোৱা নাই। আমাৰ এই সমাজৰে এই ছেক্ৰেটাৰী মহাশয় এতিয়া উপস্থিত আছে, তেখেতো আহিলে, আমাৰ এখেতসকল আহিছে, প্ৰায় সমাজৰ মানুহে আছে। কিছুমান মুষ্টিমেয় আমাৰ অন্ধবিশ্বাসত বিশ্বাসী আজি অসমীয়া সমাজৰ এই পৰম্পৰা আগৰ পৰা চলি অহা এই অন্ধবিশ্বাসত বিশ্বাসী আজি উপস্থিত হোৱা নাই, দুখ লাগিছে। সকলোৱে আহিব লাগে মৃতকৰ এটা দুখজনক এটা পৰিৱেশত। গতিকে মই আহ্বান জনাম আমাৰ অসমীয়া সমাজক যাতে আগন্তুক দিনত য'তেই নহওক, আমাৰ অঞ্চলতেই নহওক, অসমৰ য'তেই নহওক, তেখেতসকলে যাতে অন্তত যি ঘৰ মানুহৰ সন্তান ঢুকায়, স্বামী ঢুকায় বা মা ঢুকায়, দেউতা ঢুকায়, সেইসকলক অকণমান সন্তুষ্টিৰ কাৰণে আমি অকণমান দেখা দিব লাগে। মই বিশেষকৈ লাগি আছোঁ। গতিকে সেয়েহে মই অনুৰোধ জনাম যাতে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ সংস্কাৰৰ নামত যাতে তেখেতসকলে সেই অপসংস্কৃতিবিলাক মনত ৰাখি কাৰোবাৰ ঘৰত উপস্থিত হৈ কাৰোবাক দুখ দিয়ে, সেই বস্তুটো আমি কোনো পধ্যে সহ্য নকৰোঁ। গতিকে এনেকুৱা ঘটনা কোনো পধ্যে এনেকুৱাই দেখিছোঁ, মই নিজৰ গিৰিয়েক মৰতে তিৰোতাজনী অকলে সংস্কাৰ কৰিছে, মই সেনেকুৱাকৈ দেখিছোঁ। যাতে সেনেকুৱা নহওক, যাতে আমি সকলোৱে ভাই সকলোৱে অসমৰ সন্তান, খিলঞ্জীয়া ভূমিপুত্ৰ, সকলোৱে আহিব লাগে। পৰৱৰ্তী পিছত হ'ব কাৰ কি আক্ষেপ আছে কি নাই, কিন্তু মোৰ মতে সংস্কাৰৰ ক্ষেত্ৰত আমাৰ সংস্কাৰ যি সনাতন সংস্কাৰ, আমি সনাতন সংস্কাৰ ৰাখিব লাগে। যেনেকুৱাকৈ আজি এই ৰাতিও সকলোৱে হিন্দু সনাতন সংস্কাৰৰ প্ৰতি বশৱৰ্তী হৈ আত্মবিশ্বাস ৰাখি সকলোৱে উপস্থিত হৈছে। তাৰ বাবে আগন্তুক দিনত সকলোৱে যাতে এনেকুৱাকৈ উপস্থিত হয় তাৰ বাবে আহ্বান কৰি মই সকলোকে অনুৰোধ জনাইছোঁ।